এইখিনি ৰেডি কৰিলোঁ চুকি মানে খেলি মাৰি 1 2 3 4 5 6 নমস্কাৰ বন্ধুসকল, সকলোকে গুড মৰ্ণিং আৰু মোৰ নতুন ভিডিঅ'টি লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বিশেষকৈ ক'তো ফুৰিব যোৱা নাই। আজি মানে ওলাইছোঁ কামলৈ। আজিৰ পৰা ডেইলি ব্লগ বনাম বুলি কাৰণে মই ভাবিছোঁ আৰু ভাবি বহুত দিনে হৈ গ'ল। সেইকাৰণে মানে ভাবি থাকোঁতে মানে পাৰ হৈ যায়। ভবা কথা নহয় দি বাটত আছে কণা বুদ্ধি বুলি কয় ন, ঠিক তেনেকুৱাই হৈছে মোৰ লগত। তো ভাবি মোৰ কিমান দিন পাৰ হৈ গ'ল, সেইকাৰণে মই ভবাটো এৰিলোঁ আৰু কৰাটোতে মই ধ্যান দিছোঁ। তো আজিৰ পৰা মই ডেইলি ব্লগ দিম, ডেইলি লাইফৰ মানে মোৰ লাইফত কি হয় কি নহয়, মই কি কৰোঁ কি কাম নকৰোঁ, ভাল বেয়া চব মানে এভৰিথিং। মই নিবিচাৰোঁ যে অকল ভালটোৱে আপোনালোকে চাওক, বেয়া যি হয় প্ৰব্লেমছ এভৰিথিং চব আপোনালোকক দেখাম। এতিয়া মই কামলৈ ওলাই গৈছোঁ, মই দেখাই আছোঁ আপোনালোকক ক'ত কাম কৰোঁ কি কাম কৰোঁ। ঠিক আছে, এইবোৰ ফেক্টৰীত গৈহে লগ পাম, মানে ফেক্টৰী আৰু মই এনেকুৱা হাজিৰা কাম কৰোঁ আৰু এনেকুৱা হাই ফাই জব এইবোৰ একো নকৰোঁ। ঠিক আছে, আপোনালোকক দেখাম। এতিয়া বলক, এতিয়া লগ পাম আপোনালোকক একেবাৰে ফেক্টৰীতে। চ' বন্ধুসকলে এতিয়া দোকান খুলিছে, প্ৰায় 1 ঘণ্টামান মই বহিলোঁ। এইটো আমাৰ বিটুদা, মোৰ হেল্পাৰ, এতিয়া ৰান্দাটো ধাৰ কৰি আছে, প্লেট ধাৰ কৰি আছে। তাৰপিছত এইবোৰ কিছুমান এনেকুৱা ওলোৱা থাকে, অলপ ওলাই থাকে, এইবোৰ ৰান্দা মাৰি কিনে মিলাব লাগিব। যেনেকৈ মই দেখাইছোঁ আপোনাক, এইটো চাব পাৰে অলপ এনেকুৱা অলপ ওলোৱা আছে, এইকেইটা মিলাব লাগিব, সমান কৰিব লাগিব, ইয়ালৈ লেবুল কৰিব লাগিব। এইটো আমাৰ বনি আছে চফা, আৰু এইটো মই বনাই আছোঁ ডিজাইন। এইটো ডিজাইন কেনেকুৱা হ'ব পিছত বনি লোৱাৰ পিছত মই আপোনাক দেখাম। এইটো চফাৰ হেণ্ডেলটো হয়, এইটো ওপৰ ভাগ, এইকেইটা পায়া তাৰ ভৰিকেইটা চফাৰ। আৰু ইয়াত চব জেগা কেনেকুৱা অৱস্থা, মানে জেগা ক'বলৈ নায়েই। ইয়াৰ পৰা এইখন ৱাললৈকেনো কিমান ডাঙৰ হ'ব, এইটো চব ইমানটো জেগাত আমি কাম কৰি আছোঁ। হৈ গ'ল, বলটো ওলাই গ'ল। এইটো স্ক্ৰু ড্ৰাইভাৰ লগ টাইট কৰক, কিন্তু সেইটো গেজ মিলাব লাগিব। বন্ধুসকল, এতিয়া আমি কাম আপোনালোকক দেখাইছোঁ। এইটো আমি ডিজাইন বনাব আছে, ডাব্লু ডিজাইন বনিব ইয়াত, আৰু এটা লাগিব ডাব্লু। তাৰপিছত এইটো এতিয়া বনাই থাকিম আমি। দাদাজন আছে, সৌজন এইটো মোৰ যোগালী হয়, ই এতিয়া ৰান্দা ধাৰ কৰিলে, ৰান্দা চান্দা মাৰি আছিলে। তো আপোনালোকে চাই থাকক কেনেকৈ কি বনাই আছোঁ। আৰু মই আজিৰ পৰা ডেইলি ব্লগ বনাম আৰু কি কাম কৰোঁ, আৰু সেইকেইটা আপোনালোকক দেখাই যাম। বাকী বনি কিনে এই বস্তুটো, যি বস্তু মই বনাই আছোঁ, বনোৱাৰ পিছত যদি কেনেকুৱা ধুনীয়া লাগে বা কেনেকুৱা কি লাগে, সেইটো আপোনালোকে চাব আৰু জনাব কমেণ্টত যে ভাল লাগিছে নাই। মই এতিয়া বাইকত মডিফাই কৰোৱাই নাই, কৰা নাই লাগে। মই কথা কেমেৰাটো লৈ ল'ম, মালিকটো প্ৰথমে আমি ফেভিকল লগাই ল'ম। ফেভিকল লগাই কিনে তাৰপিছত খুলি মাৰিম। ফেভিকল লগাই খুলি মাৰিলে কি হয়, এইটো মজবুত হৈ থাকে, মানে ওলাই যোৱাৰ একো চান্স নাই। ইয়াত ফচাই লওঁ, প্ৰথমে ফেভিকল লগাই তাৰপিছত খুলি মাৰি। বন্ধুসকল, আমাৰ এতিয়া
ষ্টিকখিনি খোজা হৈ গ'ল। এইখিনি ৰেডি কৰিলোঁ চকী মানে খেলি মাৰি 1 2 3 4 5 6 তিনিখন চোফা আছে, 6খন হেণ্ডেল। এতিয়া আমি চফা কৰিলোঁ। এতিয়া ভাতটো খাই লওঁ, চাওঁ মায়ে কি দি পঠিয়াইছে। ভাতটো নহয়, ৰুটিয়ে দি পঠিয়াইছে জনামতে। চাওঁ এতিয়া কি দিছে। যাওঁ ভৰি হাত ধুই লওঁ। ভৰি হাত যিহে ৰ'দ পৰিছে বাপৰে, একদম মাহত 3-4 হৈ যায় ন, চব্জিটো এক্সট্ৰা আছে। আজি যিহে গৰম, আকৌ মই এই গৰমখনত ইয়াত আহি কিনে শুইছোঁ। মানে পাগল নহয় মই, কওকচোন। এইফালে খিৰিকী আছে, খিৰিকী থাকিলে কি হ'ব, বতাহ থৰে মাৰিছে। বতাহ ইয়াত মাৰিছে, এই ওপৰ ফালেদি গৈছে, মই আকৌ ইয়াত বহি আছোঁ। এনে আৰু বাগৰিছে অলপ, খোৱা বোৱা কৰাৰ পিছত অলপ বাগৰিব মন যায়। ইয়াত চব কি আছে, চেয়াৰ আছে, চফা আছে, সৌখন এখন, এইখন ডাইনিং, এখন ডাইনিং হয়। তাৰপৰা এইখন আলনা, তাৰপৰা এইটো ডাইনিঙৰ টপ, এইখন ডাইনিঙৰ টপ হয়। এইটো কি হয় নাজানো। তাৰপৰা তলত ফাৰ্নিচাৰৰ বস্তুখিনি থোৱা আছে। আমি সেই দৰ্জাখনৰ ইফালে কাম কৰোঁ। এইটো শ্ব'ৰুম হয়, তাৰ ওপৰত এনেকুৱা বনাই দিছে ইয়াত ষ্ট'ৰ কৰিবলৈ। মই আৰু ইয়াতে এনেই বাগৰি আছোঁ। আজিয়ে বাগৰিছোঁ, এনে বেলেগ দিন নাবাগৰোঁ। এনে অলপ ভাবিছোঁ ধানখিনি উলিয়াই থওঁ। ঐ বিটুদা, বিটুদা, ঐ বিটু, বন্ধুসকল আজিলৈ ইমানে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি এফবিত চাই আছে তেন্তে ফ'ল' কৰি দিব। 6টামান বাজিবই হ'ল, বৰ গৰম লাগিছে। এইটো চফাটো বনি গ'ল। ইয়াৰ খালি বেগটো মাৰিব আছে, মানে য'ত কুচন লাগিব আৰু য'ত গদ্দি বহিব সেইটো চিট লগাব আছে। বাছ ইমানেই কাম আছিলে। বেয়া গৰম লাগিছে আজি, গৰমো বেয়া আছে, একদম লেতেৰা হৈ আছে পুৰা। গা নুধুলে আৰু মানে বৰ দিগদাৰ হৈ যায়। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। মানে ক'বলৈ অলপ ফটো খাই যাওঁ আৰু মানে নোলায় ভালকৈ।